Hey guys, welcome to my channel Papumani Vlogs. Please subscribe to my channel, like, comment and share. তো আজি হলো রুকা নিখা তো ভিডিওটো আৰম্ভ কৰো। ইয়া ভাত উতলি আছে মানে ভাত বনাই আছে। এটো মাংস পুৰা চট উতলি আছে খাম আৰু। তোমাকে দিলে জামনি তোমার মরমতে তবু তুলে পাহিলে বাবলে মনে কিবা খবর খোঁজে তোমাকে দিলে আৰু এতিয়া ভাত তৰকাৰী ভাজি আহি গ'ল এতিয়া খোৱাহে বল আৰু গাইজ এইটো ৰাতি উৰুষা নিশা মানে জুই জ্বলাবৰ কাৰণে এইটো ৰেডি কৰি থোৱা হৈছে অলপ সময় পিছত জ্বলোৱা হ'ব গাইজ এতিয়া মানে মৰ্নিং হৈছে আৰু বাহি খানা খাম এতিয়া আজি বছৰৰ পৰম্পৰা আজি ভোগালী বিহু এই ভোগালী বিহুৰ দিনা আজি মেজি জ্বলাবলৈ আমি সাজু হৈছোঁ প্ৰভু কিবা যদি দুখ দুখালি থাকে সকলোবোৰ পৰীক্ষণ কৰি আপোনাৰ কষ্ট কৰি গ্ৰহণ কৰি গাঁওখনলৈ যাতে সুখ সমৃদ্ধিয়ে ভৰি উঠক আৰু সকলোৱে যাতে দীৰ্ঘজীৱী হওক এই আপোনাৰ মেজি জ্বলাৰ পূৰ্বে মেজিটো কাষে 3 পাক হোৱাৰ পিছতে মেজিটো জ্বলোৱা 3 পাক সম্পূৰ্ণ হোৱাৰ পিছত মেজিটো দিয়া দে আৰু উৰুকা নিশা বিহুৰ ইয়াতে সামৰিলোঁ এই ভিডিঅ'টো